তো নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে বিকাশ ব্লগ। বন্ধুসকল, বৰ্তমান আছোঁ ৰিজাৰ্ভৰ মাজত, আৰু এইফালে লগত আছে 4জন, আৰু এইফালে লৈ আহিছোঁ আপোনাৰ মেগী। আজি মানে বেলেগ এটা আমি আহিছিলোঁ বৰ্তমান আপোনাৰ কুজি ঠেকীয়া বিচাৰি দেই। এদিন যে ভিডিঅ' এটা চাইছিলে কুজি ঠেকীয়া, সেইটোত মানে গছ নাই, ইয়াত ডাঙৰ গছ এজোপা আছে বুলি ক'লে, সেয়েহে মানে আহিলোঁ। আৰু এতিয়া সেই ফৰেষ্টলৈ ফোন চোন কৰি আছে, মানে আমিতো চিনি নাপাওঁ ইমান। আৰু লগতে এটা একদম খাতাৰনাক ৰেচিপি হ'ব। ৰেচিপিটো হৈছে মানে মেগী চুঙাত বনাই খাম, আৰু লগত মাটিকঁঠাল লৈ আহিছোঁ, তাৰপিছতে মধুৰি আছে, এই সকলোখিনি বস্তু আছে। মানে আপোনালোকে এতিয়া ভিডিঅ'টো চাই থাকক, ভিডিঅ'টো চাই মজা পাব। আৰু এইফালে বাইক দেখিবলৈ পাইছে, একদম পূৰা মানে ব্ৰিজৰ মাজত ভৰাই দিলোঁ। আৰু এইফালে মানে আমাৰ ছাৰৰ ভৰিটো অকণমান ছাৰ চাং ঘাঁহকেইডাল চাং আপোনাৰ ৰাইজে কিবা ডনেশ্যন দিয়ে নি আকৌ। গুগল পে' নম্বৰটো কৈ দিম, বহুত দুখীয়া হৈ আছোঁ মানে। এইফালে দেখিবলৈ পাইছে একদম অৱস্থা বেয়া, মানে এক্সিডেণ্ট হয়। নিজৰ ভুলত নহয়, মানে লোকৰ ভুলতহে বালে। তো এতিয়া ওখন মাৰি ইয়াত যে ৰিজাৰ্ভত আৰু এইফালে ৰিজাৰ্ভৰ মাজত দেখিছে খেতি কৰিছে একদম ধুনীয়াকৈ। আৰু এইফালে যে ইয়াত যে ইমান ভিতৰত যে ইটা কোনে বনাইছে চৰকাৰী দিন, মোদী চৰকাৰ ইমান ফাষ্ট হৈ গ'ল নে? এইফালে আপোনাৰ সঁচাকৈ চাওকচোন, ইমান ৰিজাৰ্ভৰ মাজত ভিতৰত আপোনালোকে দেখিছে, এইফালে মুকলি দেখিছে, কিন্তু বহুত ভিতৰত আছোঁ আমি। এইফালে ৰাস্তাটো একদম বাইক লৈ আহিছোঁ। তো এতিয়া যাম, আপোনালোক ৰাস্তাটো দেখাই যাম ব'লক, কেনেকুৱা খানাৰ ৰাস্তাত আহিছোঁ ব'লক। গাইজ দেখিবলৈ পাইছে এইটো কেনেকুৱা ৰাস্তা, পূৰা খাতৰনাক হেভি ৰাস্তা, বহুত হেভি ৰাস্তা মানে দেখিবলৈ পাইছে। একদম পূৰা আহি আছোঁ আমি বাইক লৈ, এনেকুৱা ভিতৰত সোমাই আছোঁ কৈছোঁ নহয় আপোনাক, কি ক'ম আৰু। আৰু গাইছ মানে ৰিজাৰ্ভৰ মাজত একদম পূৰা মানুহ লগ পাই গ'লোঁ। এইফালে একদম আমাৰ মিথুন, এইফালে আছে কনচাং, এইটো অক্ষয়, আৰু সিহঁতে ধৰি লৈ মাছ দেখিছে নাই, চব কি মাছ, চেঙেলী মাছ, মাগুৰ আছে একদম পূৰা মানে গৰৈ চৰৈ চব ধৰিলে। আৰু এইটো কোন ধৰ হৈছিলে, এই ধৰ হৈছিলে তো আৰু দুজন আহি আছে মানে, হাই কেইটা দেখিবলৈ পাই আছে। দুজন চৰি, ডাঙৰ মানুহ ন অকণমান ভুল হৈ যায় কেতিয়াবা দেই। তো এইফালে লৈ আছে, এতিয়া যাম ব'লক। আৰু গাইছ মানে আমি একদম পূৰা এতিয়া কি কৰি আছোঁ গম পায়নে, ঢেকীয়া বুটলি আছোঁ। এইফালে এজন আমাৰ মাজত দাই আহি গ'ল, এইফালে আহি আছে মহ। তো মানে এতিয়া আজি নহ'ব আমাৰ ঢেকীয়া কিবা হেৰি কৰাটো, ঠেকেৰা লোৱাটো। সুমন মেইন মানুহ। আৰু এজন সেইজন আমাৰ গাঁৱৰ সকলোৱে মৰমৰ দাই, পইণ্টিং গাই। নাই মোৰ ককাই হয়, কিন্তু দাই বুলি ক'ব পাৰি আৰু। তাৰপিছতে মেগী আনিছোঁ, মাটি কঁঠাল আছে, মেগী আছে, আপুনি কিয় টেনশ্যন লৈছে? মাটি কঁঠাল মেগী হয় নাই গাইছ, চুঙাত আপোনালোকে খাই পাইছে না, কমেণ্ট কৰিবচোন। আজি চুঙাত বনাই আপোনালোকক খুৱাই দেখাম। আৰু বন্ধুসকল, আমি বনাই একদম পূৰা ৰিজাৰ্ভত ঘূৰি মেলি এতিয়া আমাৰ এই পাৰ্টিটো আৰম্ভ হৈছে। মেগী এইফালে দেখিবলৈ পাইছে চুঙাত বনিব দেই। আৰু এইফালে একদম মানে অসমীয়াত ক'বলৈ গ'লে মাটি কঁঠাল আমাৰ সমুদ্ৰ বৰুৱাই কাটি আছে, আৰু এইফালে মেগী একদম টিপটপ হৈ আছে। এইফালে জুই জ্বলি আছে, এইটো ইয়াত চুঙা বনি আছে। এইফালে ঢেকীয়া বুটলিৰ লগতে আমি এতিয়া মেগীটো ইয়াত বনি লৈছে ধুনীয়াকৈ। গোটেইখিনি মেগী উলিয়াই পেলাই কেইপেকেট মেগী, 8 পেকেট ন, একদম পূৰা এই চুঙাত ভৰাই এই জুইত দি খাম আজি। একদম আপোনালোকে চাই থাকক কেনেকুৱা হয় ভিডিঅ'টো, মেগীটো কেনেকুৱা হয় খাবলৈ। তো আজি টেষ্টটো পাম আমি। আছোঁ 1 2 3 4 5, আৰু এটা আছে, এইটো অকণমান লাজুকীয়া মানে আমাৰ গাঁৱৰ। তো এতিয়া মানে ৰ'ব আপোনালোকে, গুচি নাযাব ইমান দেৰি যেতিয়া ভিডিঅ'টো চাই আছে। এখন চাওক আৰু, এইখনহে মজাকণ। আমাৰ কাৰিকৰে বনাই আছে, এওঁ এটা নাম বিখ্যাত নাম আছে, মই এনে দাই কৈ থাকোঁ, এটাৰ নাম একদম পূৰা আমাৰ মথুৰাপুৰত বিখ্যাত বান্দৰ বুলি ক'লে দেই। কিন্তু আমাৰ দেউতাৰ নাম আছিলে মলুৱাটো কোনটো ক'লে, একদম ডাঙৰটো মলুৱা, এইটো অকণমান সৰু যে সেইকাৰণে বান্দৰ। এই মলুৱা হৈ আছে লাহে লাহে।
এই চুঙাত সোমাই আছে মাল সোমাই আছে মছলা চছলা আৰু এইটো ৰেডি কৰ এই খাঙে আৰু অঁ ৰেডি পূৰা একদম এই ছটৰ মিনি এটা ল'ৰা নে ছোৱালী ল'ৰা চানা আৰু কি বোলে তাত চকৰি এইফালে হৈ গ'ল মালটো মানে মালটো এইটো আৰু মাটি কঁঠালৰ সোৱাদটো ভাল দেই মানে সৰু গছবিলাকতে ডাঙৰ ফল লাগে মাটি কঁঠাল কিমান সৰু হয় নে নহয় মাটি কঁঠাল কিমান সৰু কিন্তু মালটো বহুত ডাঙৰ মানে মাটি কঁঠালটো মানুহকেইটা সেই ইয়াত থাকিলেগে বাৰু মই অকলে কি কৰিম জুইয়ে জ্বলাম কৰিম বাৰু মই এইটো খানা মানে একদম পূৰা খাতৰনাক খানা হৈছে সমান সেই কলডিল লৈ যাবি এখন ডাঙৰ জ্বলাই নাথাকোঁ আমি আৰু এইফালে এতিয়া আমাৰ পূৰা মেগী পাতি দিয়া হ'ল এনেকৈ চুঙাত এইটো মানে বৰ বেলেগ বনিছে এইটো একদম ফাৰ্ষ্ট টাইম বনিছে অঁ ঢেকীয়া অলপ লৈ আহোঁ আৰু এইফালে দিয়ক বেয়া বস্তুটো খাই আছে নহয় ইয়াত বুটলো আকৌ মেগীটো অকণমান সময় লাগিব আমাৰ এইজনৰ কাৰণে এজনী একদম ধুনীয়া ছোৱালীজনী লাগে দেই বৰ মানে আৰু এইজনৰ আছে বাৰু অঁ এইজনৰ কাৰণে একদম ধুনীয়া তেওঁ মানে অকণমান লাজ কৰিছে আমাৰ গাঁৱৰ একমাত্ৰ ল'ৰা আৰু একমাত্ৰ ধুনীয়া ল'ৰা বৰ বিখ্যাত মানুহ আমাৰ গাঁৱত হে মেগী হ'বই এতিয়া ক'লা হ'লে কথা এটা শুনিছোঁ দেই মানে কথা এটা শুনিছোঁ ধুনীয়া ঘৰৰ দৰ্জাবিলাক সদায় বহল বুলি কৈছে কিন্তু লেতেৰা হৈ থাকে আপোনালোকে গম পায় নাই মই বাৰ্নিছৰ কাম মাতিবচোন বাৰ্নিছ চাৰ্নিছ মাৰি অকণমান চিকচিকীয়া কৰি দিম অঁ এনেই ধুনীয়া ঘৰ দৰ্জাবিলাক বহল বুলি কয় সময় নহয় দৰ্জাখন লেতেৰা হৈ থাকে মই বাৰ্নিছৰ পলিচৰ কাম কৰোঁ ইমান ধুনীয়াকৈ ধেমালি কৈছোঁ দেই আৰু গাইছ মানে একদম পূৰা বহুত পুৰণা জেগা এটা পাই গ'লোহি মানে মানুহৰ ৰখি আছোঁ কিন্তু মানে মানুহৰ পৰা এইপাই আহি পোৱা নাই নহয় মই এইফালে চাওক নাই এইফালে ৰেলচি সেইটো মানুহৰ ঘৰ মানে ট্ৰেইনৰ কিনাৰতে ঘৰ কিন্তু এনেকুৱা ট্ৰেইনৰ কিনাৰত ঘৰ হ'লে মানে ৰাতি শুবলৈ বহুত দিগদাৰ একদম খৰে মই দুদিনমান অলপ আগত থাকিবলৈ আহিছিলোঁ সৰুতে ত' তেতিয়া মানে এক্সপিৰিয়েঞ্চ আছে আৰু এওঁলোকে থাকি ধৰি লওক অভ্যাস হৈ গ'লতো সেয়েহে মানে শুব পাৰে আৰু বাহ একদম নিসিজায়ে খাব লাগে আৰু এইফালে হৈ গ'ল মেগী আৰু এইফালে হেতা দেখিছে নাই পেটত আছে সিজি যাব এইফালে হৈ গ'ল পূৰা মেগী দেখিবলৈ পাইছে একদম নগা খানা এইফালে পাত পূৰা ৰেডি এটা খাম মেগী বয় এইফালে ফাটি পেলাই শিলত পৰিব